আগতে আমি বিজেপিতে আছিলোঁ, বিজেপিত পিছত এতিয়াতো আৰু আমাৰ ইয়াতে বিজেপি কেণ্ডিডেট নাই আৰু ভাবিলোঁ আমি লোকেলতে যি হওক আমাৰ এই ওচৰৰে মানে কিবা কৰিছে ইলেকশ্যনত, আমি ভাবিলোঁ যে আৰু বহুত সহায়ো কৰি আছে। আমি বিজেপিৰ পৰা মানে আজি চালেণ্ডাৰ হৈ আমি ইউপিপিএলতে যোগদান কৰিলোঁ। মই তিতাগুৰি ভোটগাঁৱৰ। হয়, আমি ইয়াতে 12জন আছোঁ আজি। হয়, 12জন আহিছোঁ। হয়, তিতাগুৰি ভোটগাঁও বুলি কয়, ইউপিপিএল। হয় হয়, আজিৰ পৰা ইউপিপিএলতে যোগদান কৰিছিলোঁ আৰু কি। আজিকালি দেখা পায় যে যোগদান কাৰ্যসূচীত কেতিয়াবা মানে কোনোবা প্ৰলোভন দি মাতে মানে। হয়, আপোনালোকক তেনেকুৱা প্ৰলোভন দি মাতিছে নেকি? মানে ইউপিপিএল যোগদান কৰিলে কিবা এটা আপোনালোকক কিবা দিব তেনেকুৱা? নাই নাই, মানে মাতা নাই, আমি নিজে আগ্ৰহ কৰি আহিছোঁ। আমাক ভাল লাগিছে, এই কাৰণত আমি নিজে আহিছোঁ আৰু। যদি বেলেগ বিপিএফ দলে যদি আপোনালোকক মাতে? নাই, আমি কেতিয়াও নাযাওঁ। আমি ইমান দিন মানে এই বিপিএফক মানে চাইলোঁ যে 17 বছৰ আমি একো পোৱাই নাই। ৰাস্তা ঘাট বনাইছে ঠিকেই, কিন্তু আমাৰ দুখীয়া মানুহক একো দিয়া নাই আৰু ঘৰো দিয়া নাছিল। এই কাৰণত বিজেপি চৰকাৰ জিকাৰ পিছতে বহুত মানে গৰীব মানুহ ইউপিপিএল বিজেপি চৰকাৰ হোৱাৰ পিছতে ইউপিপিএল মিত্ৰতাৰ পিছতে এইবাৰহে আমি ঘৰ চৰ এটা কৰি পালোঁ। এই কাৰণত ভাল লাগিছে। এই কাৰণত আমি আজি এই ইউপিপিএলকে আমি ছাপোৰ্ট কৰিলোঁ আজি, এই কাৰণত আহিছোঁ। আপোনাৰ নাম? মনোজ অধিকাৰী। গাঁও একেই গাঁও। কিহৰ কাৰণে আহিছে? ইউপিপিএলৰ আদৰ্শটো ভাল পায় না? ইউপিপিএলৰ আদৰ্শটো ভালেই পাওঁ, কিন্তু আগতে বিজেপিতে আছিলোঁ, মানে বিজেপি। এতিয়া ইউপিপিএলত হয় হয়।